সাতটা ক্ৰমিক অযুগ্ম সংখ্যা গড় 2117 তেন্তে প্ৰথম চাৰিটা সংখ্যা গড় কি হ'ব? ওয়েলকাম টু হোম এনসাৰ চেনেল। তোমালোকক মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। তোমালোকে আজি এভাৰেজৰ পাৰ্ট 2 চাবলৈ গৈ আছা। গতিকে পাৰ্ট 1 যদি কোনোবাই চোৱা নাই এতিয়াও তেন্তে মই আই বটনত লিংক দি দিছোঁ, তোমালোকে ক্লিক কৰি চাব পাৰা। আৰু এনেওতো তোমালোকে এইটো ভিডিঅ' চোৱাৰ পাছত মহাৰত হাসিল কৰিব পাৰিবাই। চিন্তা কৰিব নালাগে, হোম এনসাৰ আছে তো শৰ্ট ট্ৰিক্স আছে তোমালোকৰ লগত। তো গতিকে তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যন মই তোমালোকক শিকাই দিম। এভাৰেজৰ যিমান কুৱেশ্যন তোমালোকৰ এক্সামত আহিবলগীয়া যিমানবিলাক কুৱেশ্যন থাকিব গোটেইবিলাক কুৱেশ্যনে মই তোমালোকক সলভ কৰাম। ঠিক আছে, তো ব'লা তেতিয়াহ'লে কোনো পলম নোহোৱাকৈ আজি ভিডিঅ'টো আমাৰ ষ্টাৰ্ট কৰোঁ। তো কুৱেশ্যনটো একবাৰ ভালকৈ পঢ়ি লওঁ, বুজি লওঁ। ঠিক আছে, তো পাঁচটা ক্ৰমিক সংখ্যা গড় 62 হয় তেন্তে প্ৰথম আৰু অন্তিম সংখ্যাটোৰ পূৰণফল কি হ'ব সুধিছে। যদি আমি এইটো ঐকিক নিয়ম বা ট্ৰেডিশ্যনেল মেথডত যদি কৰিবলৈ যাওঁ তো এনেকৈ কৰিম নেকি যে এতিয়া যিহেতু এক্স প্ৰথমটো এক্স ধৰি লৈছোঁ, তো নেক্সট সংখ্যাটো এক্সৰ লগত এক এটা যোগ কৰিলোঁ x+1, নেক্সটটো সংখ্যা পাবৰ কাৰণে x+2 কৰিলোঁ, নেক্সট সংখ্যা পাবৰ কাৰণে x+3 কৰিলোঁ, নেক্সটটো পাবৰ কাৰণে x+4 কৰিলোঁ। তো মুঠ 5টা সংখ্যা হৈ গ'ল। এই গোটেই 5টা সংখ্যা যোগ কৰিম আৰু এই যোগ কৰি পেলাই যিমানটা সংখ্যা দি আছে তাক হৰণ কৰি দিম। যিহেতু গড়ৰ কথা কৈছে, এভাৰেজ কথা কৈছে, তো কেইটা সংখ্যা দিছে তলত 5টা দিছে, তো 5এ হৰণ কৰি দিলোঁ আৰু সমান চিহ্নৰ ইপাৰে কি থাকিব, ইকুৱেল চাইনৰ ইপাৰে 62 থাকিব। যিহেতু 62 বুলি কৈছে 5টা সংখ্যা গড়, তো এনেকৈ যদি কৰোঁ তো প্ৰথম আমাৰ এক্স উলিয়ালোঁ, তাৰপিছত এক্স উলিওৱাৰ পাছত নেক্সট সংখ্যাটো উলিয়াম, তাৰপিছত তাৰ নেক্সটটো উলিয়াম, তাৰপিছত তাৰ নেক্সটটো উলিয়াম। মানে প্ৰথম এক্স উলিওৱাৰ পাছত x+1 মানটো উলিয়াম, তাৰপিছত x+2 মানটো উলিয়াম, x+3 মানটো উলিয়াম। তো তেনেকৈ কৰোঁতে তোমাৰ এক্সামত ইমানেই টাইম গুচি যাবগৈ, ওলাই থাকোঁতেই যাব তোমালোকৰ। ঠিক আছে, এতিয়া আমি শিকোঁ এইটো এনেকৈ নকৰিবা। ঠিক আছে, এতিয়া আমি শিকোঁ এইটোক শ্বৰ্ট ট্ৰিক্স কেনেকৈ লগাম। অ'কে, ব'লা প্ৰথম আমি চাওঁ, যদি মই কওঁ 1, 2 আৰু 3 এই তিনিটা সংখ্যা যোগ কৰাৰ পিছত কিমান হ'ব? 1, 2, 3, 3, 3, 6 হ'ল। আৰু তাক কিহে হৰণ কৰিলোঁ? তিনিটা সংখ্যা আছে কিন্তু 3 হৰণ কৰিলোঁ, কিমান ওলাব? 2 ওলাব। সিহঁত তিনিটাৰ এভাৰেজ বা গড় কিমান? 2। ভালকৈ চাই ল'বা, ধ্যান দি চাবা কিন্তু সকলোৱে, ইয়াতে স্কিপ নকৰিবা। যদি স্কিপ কৰা তেন্তে তোমালোকে ভিডিঅ'টো এতিয়া কাটি গুচি যাব পাৰা। ঠিক আছে, কাৰণ এই ৰুলটোৱে মেইন। ঠিক আছে, তো তাৰপিছত 2, 3, 4, তো 2, 3, 5, 5, 4, 9, তো 9 কৰিলোঁ আৰু 3 এটা মানে মুঠ সংখ্যাৰ নাম্বাৰ কিমান দি আছে? 12 নাম্বাৰ 3, তো 3এ হৰণ কৰিলোঁ, তো যিহেতু গড় উলিয়াইছোঁ, তো 3এ 9 হৰণ কৰিলোঁ, তো কিমান ওলাব? 3 ওলাব। তাৰপিছত আকৌ ধৰি লোৱা নেট সংখ্যা ল'লোঁ 2, 3, 4, 5, তো গোটেইকেইটা সংখ্যা মই যদি যোগ কৰোঁ এইফালে হ'ব 14 আৰু কেইটা সংখ্যা আছে? 4টা আছে, তো 4এ হৰণ কৰিলোঁ, কিমান পাম? 3.5 পাম। হৈ গ'ল। এতিয়া তোমালোকে এটা বস্তু মন কৰাচোন, প্ৰথম 1, 2, 3 যেতিয়া তুমি এভাৰেজ উলিয়াইছিলা তাৰ এভাৰেজ কিমান ওলাইছে? গড় কিমান ওলাইছে? 2, আৰু 2টো ক'ত আছে? মাজত আছে। নেক্সট সংখ্যাটো এভাৰেজ বা গড় কিমান? 3, 3টো ক'ত আছে? মাজত আছে, হয়নে? নেক্সট সংখ্যাটো এভাৰেজ বা গড় কিমান? 3.5, তো 3.5টো 3 আৰু 4 মাজত আছে। তাৰমানে গম পালোঁ যে এভাৰেজ বা গড় যিকোনো ক্ৰমিক সংখ্যাৰ হ'ব পাৰে বা যিকোনো মানে সেইটো নেচাৰেল নাম্বাৰ ক'ব পাৰা বা তুমি অড নাম্বাৰ ক'ব পাৰা বা তুমি ইভেন নাম্বাৰ ক'ব পাৰা, মানে যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ কাৰণে কি হ'ব? এভাৰেজ বা গড়টো সদায় মাজত থাকে, একদম মাজত থাকে। অ'কে, তো যেতিয়া নেকি আমি গম পালোঁৱে যে এভাৰেজ বা গড়টো একেবাৰে মাজত থাকে, তেতিয়াহ'লে আমাৰ এই কুৱেশ্যনটোত 5টা ক্ৰমিক সংখ্যা গড় বা এভাৰেজ যদি 62 হয়, তেতিয়াহ'লে 62 একদম মাজত থাকিব। 5টা সংখ্যাৰ একদম মাজত 62 থাকিব। তো মই 62 লিখিলোঁ। তাৰপিছত তোমাৰ এতিয়া 5টা লাগে, তো 62 অলৰেডি এটা আছে, গতিকে 5টা হ'বৰ কাৰণে 62 এপাৰে 2টা থাকিব আৰু এপাৰে 2টা থাকিব। ঠিক আছে, এতিয়া এফালে লিখিলোঁ 63, নেক্সট সংখ্যাটো 64, যিহেতু ক্ৰমিক বুলি কৈছে, চিৰিয়েল হয় না। এতিয়া 62, 63, 64 হ'ল আৰু লেফ্ট চাইডে লিখিলোঁ 61, 60, তো আমি গোটেইকেইটা সংখ্যা পাই গ'লোঁ। 5টা যি সংখ্যা আছিলে আমাৰ পাই গ'লোঁ, কোনো মান উলিওৱা নাই, কোনো একো কৰা নাই, আমি একেবাৰে শ্বৰ্ট ট্ৰিক্সত। এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে যে প্ৰথম আৰু অন্তিম সংখ্যা পূৰণফল বুলি কৈছে, তো আমি এইটো পূৰণ কৰিলে হৈ গ'ল। প্ৰথম সংখ্যাটো কিমান? 60, আৰু নেক্সট সংখ্যাটো কিমান? 64, তো 60 আৰু 64 পূৰণ কৰি দিয়া। 6 4 গুণ 24, 4 2 বাকী, 6 6 গুণ 36, 36 2 38, তো 3 8 4 0, 3840, এইটোৱে হ'ব তোমালোকৰ পাব বিচৰা আনচাৰ। 5টা ক্ৰমিক অযুগ্ম সংখ্যা গড় 113, তেন্তে সিহঁতৰ আটাইতকৈ সৰু দ্বিতীয় সংখ্যাটো কি? তো 5টা সংখ্যা দিছে, কি দিছে এবাৰ? অযুগ্ম, অড নাম্বাৰ্ছ দিছে। তো অড নাম্বাৰ্ছ কেইটা আছে? 5টা আছে। সিহঁতৰ এভাৰেজ বা গড় কিমান দিছে? 130, হয়নে? তো ইয়াৰ পাছত কি উলিয়াব লাগে? সিহঁতৰ সেই 5টা ভিতৰত আটাইতকৈ সৰু দ্বিতীয় সংখ্যাটো উলিয়াব লাগে। তো ব'লা আমি যিহেতু ট্ৰিক্স জানোৱেই, তো সেই ট্ৰিক্সৰ মতে আমি ফ'ল' কৰোঁ। তো যিহেতু 5টা সংখ্যা গড় বা এভাৰেজ তোমাৰ 130, 113 যদি হয়, তো 5টা সংখ্যাৰ 113 গড়টো চবচে মাজত থাকিব।
তো 113 মই লিখি ললো ইয়াৰ পাছত যেটো হি সবচে মাজত থাকিব তো গতিকে এফালে দুটা থাকিব এফালে দুটা থাকিব গতিকে 113 নেক্সট সংখ্যাটো 114 নি লিখিবা 115 বা 115 লিখিবা কাৰণ অযুগ্ম সংখ্যা বুলি কৈছে অড নাম্বাৰছ কোনবিলাক হয় দোজ নাম্বাৰছ হুইচ আৰ নট কমপ্লিটলি ডিভিজিবল বাই 2 যিবিলাক সংখ্যা 2 ৰে সম্পূৰ্ণ হৰণ না যায় হেবিলাক আমি কি কওঁ অড নাম্বাৰছ বুলি কওঁ বা অযুগ্ম সংখ্যা কওঁ তেতিয়ালে আমি কি কৰিম সেই সংখ্যাকিটা যিকিটা দিছে তাৰমানে তোমাক 113 তো নেক্সট সংখ্যাটো কিমান হ'ব 115 নেক্সটটো হ'ব 117 এটা তাৰপিছত এফালে কিমান হ'ব 111 এণ্ড 109 এৰে তোমাক কৈছে যে আটাইতকৈ সৰু দ্বিতীয় সংখ্যাটো কোনটো বুলি সুধিছে তো প্ৰথম সৰু সংখ্যাটো 109 হ'ল সেকেন্ড সৰু সংখ্যাটো কিমান 111 111 তো দিস ইজ দ্য আনসাৰ কেনেকুৱা লাগিছে মজা লাগিছে তোমালোকৰ তো বলা তেতিয়াহলে আৰু বেলেগ কোৱেশ্চন অলপ কৰিবলৈ যাওঁ যদি তোমালোকে ভাবিছা যে এভাৰেজ শিকি গলো এতিয়ালৈকে তো এটো ভুল ভাবিছা তোমালোকে কাৰণ এই কোৱেশ্চনটো তোমালোকক ঠগিব পাৰে সোৱাচোন কোৱেশ্চনটো একবাৰ মোৰ লগে পঢ়ি যোৱা 6টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় কিমান দিছে 207 দিছে তো আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো যোগফল কিমান হ'ব হতিছে ঠিক আছে আমি অলৰেডি ট্ৰিক্স জানো যে এভাৰেজ বা গড় উলিয়াব যাওতে এভাৰেজটো বা গড়টো কি থাকিব আটাইতকৈ মাজত থাকিব এটা 6টা সংখ্যা দিছে তো বল আমি লিখি লও তেতিয়াহলে তো কিমান দিছে গড় বা এভাৰেজ 207 7 তো অযুগ্ম সংখ্যা হয় অড নাম্বাৰছ আমাক তো যুগ্ম সংখ্যাৰ কথা কৈছে ইভেন নাম্বাৰছৰ কথা কৈছে কিবা ভুল আছে নিশ্চয় এইটোৱে হৈছে কোৱেশ্চনটো সাসপেন্স তো ইয়াতে আমি কি কৰিম যে 207 বা 207 তো হিহঁতৰ এভাৰেজ বা গড় হে ওলাইছে কিন্তু 207 তো আকৌ কাকা মাজত সোমাই আছে 208 আৰু 206 মাজত সোমাই আছে তো 208 আৰু 206 মাজত যদি সোমাই থাকে দুটা সংখ্যা আমি পালো আমাক 6টা ক্ৰমিক সংখ্যা দিছে এইটোৱে হ'ব আমাৰ কি সংখ্যা কেইটা একচুয়ালি 207 হিহঁতৰ এভাৰেজ হৈছে গড় তো 208 আৰু 206 মাজত সোমাই আছে 207 বুজি পালা তো 207 যদি হয় যেহেতু যুগ্ম সংখ্যা ইভেন নাম্বাৰছ তো নেক্সট সংখ্যাটো কিমান হ'ব 210 তাৰ নেক্সট সংখ্যাটো 212 হয়নে আৰু এফালে যদি আমি চাওঁ 206 এদিকে হ'ব 204 তাৰ পিছত 202 ছটা সংখ্যা হৈ গ'ল তো এইটোৱে এইকেইটা হ'ব ইয়াৰ যুগ্ম সংখ্যা তো বাকিখিনি তোমাৰ 207 হিহঁতৰ গড় হে দিছে কিন্তু এভাৰেজৰ গড় হে আছে ঠিক আছে তো তেতিয়াহলে আমাৰ যেতিয়া আমি সংখ্যাকেইটা পালো এটো কি কৈছে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাৰ যোগফল কিমান হতিছে মানে তো আটাইতকৈ সৰু সংখ্যা কিমান 202 আটাইতকৈ ডাঙৰ সংখ্যা কিমান 212 তো 202 আৰু 212 ৰ মাজৰ যোগফল তো যদি আমি প্লাস কৰো 202 প্লাস 212 তেতিয়ালে আমি কিমান পাম 214 214 হ'ব আমাৰ আনসাৰ তো বলা যেটো এক্সামত আহি আছে বুলি কৈছিলো কোৱেশ্চন তো আমি হেতু পৰা স্টাৰ্ট কৰো যেটো কোৱেশ্চন তোমালোকে প্ৰথম পাইছিলা ভিডিওটো আৰম্ভণিতে যে 7টা ক্ৰমিক অযুগ্ম সংখ্যা গড় 2117 তেন্তে হিহঁতৰ প্ৰথম 4টা সংখ্যাৰ গড় কিমান হদিছে ওকে তো বলা আমি যেহেতু ইমানখিনি শিকিলে তো আমি শর্ট ট্রিক্সটো গম পালো যে 7টা ক্রমিক সংখ্যা দিছে মানে কনজিকিউটিভ নাম্বার দিছে 7 মানে 7 কনজিকিউটিভ নাম্বার দিছে কি নাম্বার হয় এটো অড নাম্বারস হয় ওকে তো আমি কব পাৰো 7 কনজিকিউটিভ অড নাম্বারস ঠিক আছে 7টা ক্রমিক অযুগ্ম সংখ্যা তেতিয়াহলে যদি হিহঁতৰ যদি গড় বা এভাৰেজ 2117 হয় 2117 হয় তো হেতু মাজত থাকিব তো 2117 তো আমি মাজত লিখি ললো ঠিক আছে 2117 তো মাজত লিখি ললো এটা যেহেতু অযুগ্ম সংখ্যা কৈছে অড নাম্বাৰছ কৈছে সো 2117 নেক্সট এটা সংখ্যা এৰি এটা যাব ন অযুগ্ম সংখ্যা হয় না তো নেক্সট তো হ'ব কি 2119 এটা থাকিব 7টা তো এফালে 3টা এফালে 3টা ঠিক আছে 2119 নেক্সট থাকিব 2121 নেক্সট তো থাকিব 2123 আৰু এফালে যদি আমি চাওঁ 2117 এফালে যদি আমি চাওঁ 2115 2113 আৰু 2111 তো আমি গোটেই সংখ্যা কেটা পাই গলো এটা প্ৰশ্ন মতে কি কৈছে প্ৰথম 4টা সংখ্যা গড় তো প্ৰথম 4টা সংখ্যা এইকিটা হ'ব মানে এইকিটা হ'ব তো এইকিটাৰ লাষ্টৰ প্ৰথমটো লাষ্টৰটো কেনসেল যাব কাৰণ হিহঁতক গড় উলিয়াবলৈ যাওঁতে কি কৰিম 4টাৰ মাজৰ সংখ্যা কিটা মাজৰ পাই হৈ উলিয়াম আমি গড় কাৰণ এভাৰেজ বা গড়টো কত থাকে মাজত থাকে তো এটো আমি কেনসেল কৰি দিব তো থাকি গল কিমান 2113 আৰু 2115 এতিয়া এই দুয়োটা আকৌ মাজৰ সংখ্যাটো গড় নহব জানো মানে 4টাৰ মাজত দুটা আছে তো হেৰুটা থৈ দিলো বাকি একেটা কাটি দিলো তাৰপিছত এই দুটা যে দিছে এই দুটা আকৌ মাজতো নহব জানো মানে প্ৰথমটো দিছে 2113 নেক্সট দিছে 2115 তো হিহঁতৰ মাজৰ সংখ্যা কি 2114 তো এই গোটেই 4টাৰ এভাৰেজ বা গড়টো হিহঁতৰ সবচে মাজত থকাটো হ'ব যেতিয়া নেকি তো 2114 হ'ব আমাৰ আনসাৰ বুজি পালা তো তোমালোকে চিন্তা কৰিব নালাগে ইয়াৰ আকৌ নেক্সট পাৰ্ট মই লৈ আনিম বেলেগ কোৱেশ্চন আমি কৰিম এইজৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন কৰিম তোমালোকৰ কাৰণে আগবঢ়াই দিম মই হেখিনি কোৱেশ্চন ওকে
তাৰপিছত তোমালোকৰ গড় বা এভাৰেজ চেপ্টাৰটোৱে ক্ৰিকেটৰ ওপৰত ৰিলেটেড মই কুৱেশ্যন তোমালোকৰ খুব সোনকালে লৈ আনিম। তো তোমালোকে যদি ইয়াত যদি বুজি নাই পোৱা তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু মই বাৰে বাৰে কৈ আছোঁ যে কমেণ্ট এটা নিশ্চয় কৰিবা। তোমালোকে ভিডিঅ'টো চাইডত গুচি যোৱাৰ তাৰপিছত কমেণ্ট এটা নকৰা যে কোনটো পাৰ্ট তোমালোকক সবচে বেছি ভাল লাগিছে আৰু কোনটো পাৰ্ট সবচে বেছি বেয়া লাগিছে। ৰ'বা ভিডিঅ' শেষ হোৱা নাই, এতিয়াও লাষ্ট পাৰ্ট এটা আছে। তো এতিয়া এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো তোমালোকৰ কাৰণে হোমৱৰ্ক মই দি দিছোঁ, ঠিক আছে। তোমালোকে এইটো কৰিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তো নেক্সট ভিডিঅ'টোত মই তোমালোকৰ নামটো প্ৰকাশ কৰি দিম কাৰ শুদ্ধ হৈছে। অ'কে, তো ঠিক আছে পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।